নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমি শৰীৰৰ বলৰ বিষয়ে আগৰ ভিডিঅ'টোত পঢ়িছিলোঁ। এইবাৰ আমি আন তিনিবিধ বলৰ বিষয়ে আলোচনা কৰিম। তাৰে প্ৰথমটো হ'ল মাধ্যাকৰ্ষণীয় বল। তোমালোকে কেতিয়াবা ভাবি চাইছানে যে গছৰ পৰা যিকোনো ফল পৰিলে সদায় মাটিত কিয় পৰে বা তলৰ পিনে কিয় পৰে, আৰু শিলগুটি এটা ওপৰলৈ দলিয়াই দিলে সেই শিলগুটি আকৌ কিয় ঘূৰি আহে ভাবি চাইছেনে? শুনা, কাৰণ আমাৰ পৃথিৱীৰ এটা নিজা শক্তি আছে যি সকলো বস্তুকে নিজৰ ফালে টানি ৰাখে বা আকৰ্ষণ কৰে। বুজি পাইছা? এই পৃথিৱীয়ে সকলো বস্তুকে নিজৰ ফালে আকৰ্ষণ কৰি ৰখা বলটোকে মাধ্যাকৰ্ষণীয় বল বোলে। এইবাৰ আমি বুজিম পৃথিৱীৰ আকৰ্ষণ আৰু ওজন। তোমালোকে এটা শিলগুটি ফিটা এডালেৰে বান্ধি ছবিত দেখুওৱাৰ দৰে ওলমাই দিয়া। ওলমাই দিয়াৰ পিছত তোমালোকে দেখিবলৈ পাবা যে ফিটাডাল পোন হৈ থাকে বা একদম চিধা হৈ থাকে, হয়নে? ইয়াৰ কাৰণ কি জানানে? ইয়াৰ কাৰণ আমি জানো যে পৃথিৱীয়ে সকলো বস্তুকে নিজৰ ফালে আকৰ্ষণ কৰে। গতিকে পৃথিৱীয়ে শিলগুটিটোক টানি আছে, হয়নে? ইয়াৰ দ্বাৰাই আমি বুজি পালোঁ যে পৃথিৱীয়ে টানে বাবেহে বস্তুৰ ওজন থাকে। বুজি পাইছা? তোমালোকক যদি সোধে যে বস্তুৰ ওজন কিয় থাকে, তোমালোকে কি ক'বা? যে পৃথিৱীৰ আকৰ্ষণৰ বাবেই বস্তুৰ ওজন থাকে। এইবাৰ আমি আন এবিধ বলৰ বিষয়ে বুজিম। এয়া হ'ল চুম্বকীয় বল। চুম্বক তোমালোকে নিশ্চয় দেখিছা। চুম্বক এনে এবিধ বিশেষ বস্তু যিয়ে কিছুমান বস্তুক আকৰ্ষণ কৰে। এই চুম্বক লোহা, নিকেল আদি পদাৰ্থৰে তৈয়াৰী। চুম্বকৰ দুটা বিশেষ গুণ আছে। শুনা, চুম্বক এডালৰ ওচৰত লোহাৰ গজাল এটা থ'লে চুম্বকডালে গজালটো তৎক্ষণাত টানি নিয়ে, হয়নে? তোমালোকে জানাই চুম্বকডালে এটা বল দেখুৱাই টানি নিয়া কামটো কিহে কৰে জানানে? চুম্বকডালে কৰে। এই চুম্বকে আকৰ্ষণ কৰা বলবিধকে চুম্বকীয় বল বোলে। এটা গুণ পালোঁ আমি যে চুম্বকে লোহাৰ গজাল তাৰ ওচৰত থ'লে ই গজালটোক তৎক্ষণাত টানি আনে। এইবাৰ আমি আন এবিধ গুণৰ বিষয়ে পঢ়িম। সেয়া হ'ল যে চুম্বক এডাল ওলমাই দিলে ইয়াৰ এটা মূৰ সদায় পৃথিৱীৰ উত্তৰ ফালে আৰু আনটো মূৰ দক্ষিণ ফালে মুখ কৰি থাকে। তোমালোকে ছবিত দেখিবলৈ পাইছা, চুম্বক এডাল যদি আমি ওলমাই দিওঁ তাৰ এটা মূৰ উত্তৰ পিনে আৰু আনটো মূৰ দক্ষিণ পিনে মুখ কৰি থাকিব। পূব আৰু পশ্চিম পিনে মুখ নকৰে। এইটো এটা চুম্বকৰ গুণ। এইবাৰ আমি আন এবিধ বলৰ বিষয়ে বুজিম। এয়া হ'ল বৈদ্যুতিক বল। এটা পৰীক্ষাৰ সহায়ত এই বলৰ বিষয়ে আমি জানিব পাৰি। তোমালোকে ফণী এটা লৈ ফণীটো কাপোৰেৰে ভালদৰে ঘঁহি লোৱা। তাৰপিছত দেখিবলৈ পাবা যে ঘঁহি লোৱা মূৰটোৱে কাগজৰ সৰু সৰু টুকুৰা তৎক্ষণাত আকৰ্ষণ কৰে, হয়নে? অকল কাগজৰ টুকুৰা নহয়, শুকান ঘাঁহ বনো ই আকৰ্ষণ কৰিব। ঘঁহনিৰ ফলত আমি এটা নতুন বল পালোঁ, হয়নে? এই বলবিধৰ নামেই হ'ল বৈদ্যুতিক বল।